আজি মই অকলশৰীয়া। লকআপত বডি মাছাজ বিচাৰি শ্যামকানু মহন্তৰ হাহাকাৰ। দাদাৰ পোহনীয়া ভালুক দুটা। বাঁহী বজাই কাণত ধৰিব লগা হ'ল। আজি ময়ো পুলিচত পোৱা হ'লে ছোৱালীবোৰৰ মেছেজৰ ৰিপ্লাই দি আমনি লাগিলহেঁতেন। ইয়াত পেচাব কৰক। আইচক্ৰীম খাবানে? ঘৰত সোণৰ বাঁহী থাকিলে কি হ'ব? কিছুমানে কাৰত বহি পচা বাঁহীডালেই বজাই ভাল পায়। জেলৰ ভিতৰত শ্যামকানুক বডি মাছাজ দি থকাৰ সময়ৰ দৃশ্য। হেড মাছাজ ফাৰ্ষ্ট। ঠিক আছে বছ। লেগ মাছাজ। 12 দিনত পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব পৰা নাই দুই মহন্তই। মৰম এনেকুৱাই। এইবাৰ বেপাৰী মহন্তৰ সৈতে বেপাৰ কৰিব শুকুৰালীয়ে। বাহিগাঁও 2 কিলোমিটাৰ। আমি অসম এৰি ডুবাইত যাওঁ ৰাইজ। আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে। তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে। আৰু ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছোঁ, আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব। তে গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত। আজিলৈকে এৰিলোঁ, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালোঁ। জুবিনদাৰ ন্যায় আমাক লাগিবই।